নমস্কাৰ বন্ধুসকল আপোনালোকে থাম্বনেলত যেটো পঢ়িলে যে হাইলি ডিমান্ডেড কইন হয় বন্ধুসকল আজি আমি সেই ডিমান্ডেড কইনটোৰ বিষয়ে কথা পাতিবলৈ গৈছো আজি তাৰিখত হেতু এটা ডিমান্ডেড কইন হয় যদি আপোনালোকৰ ওচৰত সেই কইনটো আছে তেতিয়া হলে আপোনালোকে জানিব আজি তাৰ প্ৰকৃত ৰেটটো আৰু যদি আপোনালোকে হোল্ড কৰিব বিচাৰে ভৱিষ্যতে তাৰ ৰেটটো আৰু বাঢ়িব হয় বন্ধুসকল ইয়াৰ প্ৰাইচটো বিষয়ে মই ভিডিওটোৰ আগলৈ কৈ আছো মোৰ নামটো হল pranjuborah আপোনালোকে চাই আছে pranjuborah চেনেল মই মোৰ ভিডিও ব্লগ ইনফৰমেটিভ বনা কইনছ আৰু কাৰেন্সি নোটছৰ ওপৰত হয় বন্ধুসকল আজি আমি যেটো কইনৰ বিষয়ে কথা পাতিবলৈ গৈ আছো সেই কইনটো হল 5 টকাৰ এটা কমেমোৰেটিভ কইন হয় আৰু এই কইনটো হল Prasanta Chandra Mahalanobisৰ 5 টকা কমেমোৰেটিভ কইন হয় বন্ধুসকল Prasanta Chandra Mahalanobis কোন আছিল তেখেত এজন সাইন্টিষ্ট আছিল এজন স্ট্যাটিস্টিশিয়ান আছিল আৰু ফ্ৰী ইণ্ডিয়া মানে ইন্ডিপেন্ডেন্ট ইণ্ডিয়াৰ ফাৰ্স্ট প্ল্যানিং কমিশনৰ এজন মেম্বাৰো আছিল হয় বন্ধুসকল তেখেত বিশাল ব্যক্তিত্বৰ এজন অধিকাৰী আছিল আৰু ভাৰত চৰকাৰে 2018ত তেখেতক ট্ৰিবিউট দিবলৈ কমেমোৰেট কৰিবলৈ এটা কমেমোৰেটিভ কইন ইস্যু কৰিলে আৰু সেই কইনটোৱে হল Prasanta Chandra Mahalanobis যোনটো আমি শৰ্ট ফৰ্মত PCM বুলি কওঁ হয় বন্ধুসকল এই কইনটো যদি আমি ফিচাৰ্ছটো চাও এই কইনটো হল আপোনাৰ নিকেল ব্ৰাছ কইন হয় 23 mm ইয়াৰ ডায়ামিটাৰ হয় ৰিডেড এজ হয় আৰু এই কইনটো আপোনাৰ 6 গ্ৰাম ওজনৰ কইন হয় হয় বন্ধুসকল এই কইনটো এটা ৰেয়াৰ ক্যাটেগৰী কইন হয় এটো আপোনালোকে ইজিলি নাপায় বেছি দিন হোৱা নাই 2018 চনৰ 5 টকাৰ এটো লাষ্ট কমেমোৰেটিভ কইন হয় আৰু যেহেতু বেছি দিন হোৱা নাই কিন্তু ইয়াৰ স্কেৰচিটিটো খুব বেছি কাৰণ ইয়াৰ মিন্টেজ খুব কম হৈছিল আৰু এই কইনটোৰ আৰু এটা বৈশিষ্ট্য আছে যে এই কইনটো অকল কলকাতা মিন্টতে মিন্ট হৈছিল মানে এটো এটা সিঙ্গল মিন্টেজ কইন হয় আৰু সেই কাৰণে ইয়াৰ ভ্যালুটো খুব বেছি হয় বন্ধুসকল যদি আপোনালোকে এনেকুৱা কইন দেখিছে এটো কালেক্ট কৰক যিসকল কালেক্টৰছে ভিডিওটো চাই আছে আপোনালোকে মন গলে কালেকশন কৰিব পাৰে কাৰণ অনাগত দিনত ইয়াৰ ভ্যালুটো খুব বাঢ়িব আৰু যাৰ ওচৰত এনেকুৱা কইনছ আছে আপোনালোকে হোল্ড কৰিব পাৰে হয় বন্ধুসকল ইয়াৰ যদি আমি ভ্যালুটো চাও আজি তাৰিখত এক্সট্ৰা ফাইন কন্ডিশন আপোনাৰ 350 रुपीस above হয় আৰু আপোনাৰ UNC কন্ডিশন যোনটো আপোনাৰ আনসাৰ্কুলেটেড বুলি কয় কেতিয়াও সাৰ্কুলেশনত অহা নাই মোৰ হাতত যোনটো কইন দেখা পাইছে তো আনসাৰ্কুলেটেড হয় ইয়াৰ প্ৰাইচটো আপোনাৰ 550 600 এনেকুৱালৈকে যাব পাৰে হয় বন্ধুসকল এটা ভ্যালুয়েবল কইন হয় কালেকশন কৰক তো আপোনালোকৰ কালেকশনত খুব ভাল দেখাব আৰু যদি ভিডিওটো চাই আপোনালোকৰ ভাল লাগিলে কাইন্ডলি লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ মানে বন্ধুসকল ধন্যবাদ